বন্ধুসকল, এইখন হৈছে শিৱসাগৰলৈ সোমাই আহোঁতে পোৱা বিলাসী থানা বৰফুকনৰ পাৰ্ক। এই পাৰ্কখন চাওকচোন, গোটেইখন লতা আৰু জংঘলে ভৰপূৰ হৈ আছে। ইয়াত আগতে সৰু সৰু ল'ৰা ছোৱালীবোৰে খেলিছিলেহি, আজিকালি খেলা তাৰ বন্ধ হৈ গৈছে। চৰকাৰলৈ এইটোৱে অনুৰোধ যাতে এই উদ্যানখন সোনকালে চাফ চিকুণ কৰি দিয়ে যেন। বোলে সোমাই আহোঁতে দেখিবলৈও ধুনীয়া হ'ব, ৰং চং কৰি দিলে অলপ। শিৱসাগৰলৈ সোমাই অহা ৰাস্তাটো মুখতেই আছে এখন উদ্যান। উদ্যানখন সোনকালে যাতে অতি সুন্দৰ মনোমোহা কৰি তোলে তাৰ আশা